You cannot force someone to love you back. Well, he is not ready for any kind of commitment. তোমাক ভাল ফ্ৰেণ্ড হিচাপে কনসিডাৰ কৰিছে, তোমাক ফ্ৰেণ্ডৰ নিচিনাকে ট্ৰিট কৰিছে, ফ্ৰেণ্ডতকে বেছি একো তোমাক এনেকুৱাও আশা দিয়া নাই যেটো কাৰণে তুমি বহুত বেছি হাৰ্ট হ'বলগীয়া হৈছে, যেটো মই তোমাৰ ষ্টৰী পঢ়ি গম পাইছো। সো ফ্ৰেণ্ডছৰ যিখিনি লিমিটেশনছ সেইখিনি সি ৰাখিছে, এণ্ড হি ৱাজ শিয়ৰ এবাউট দিছ থিং ডেট হি কেন নট গেট ইন টু এনি ৰিলেশ্যনশ্বিপ এজ অফ নাও। সো তুমি তাৰ ডিচিশ্যনটো ৰেচপেক্ট কৰিব লাগিব। বাট দেন চিটিং এট হোম দুখত বহি থকাটো ডেট ইজ অলছ' নট এ সলিউশ্যন। তুমি ভাল পালা তেওঁ, তুমি ভাল পাই পেলালা তেওঁ, হ'ল। এতিয়া তুমি এইটো স্বাৰ্থ ৰাখিব নোৱাৰা যে মই ভাল পালোঁ কাৰণে সি মোক ভাল পাবই লাগিব, সেইটোতো স্বাৰ্থ হৈ যাব, ৰাইট? চ' ইউ লাভড হিম, হি ডিডণ্ট লাভ ইউ বেক, হি লাইকড ইউ। চ' এই লাইক আৰু লাভৰ মাজত যিটো এটা ৰিলেশ্যনশ্বিপ আছে সেইটো মেইনটেইন কৰি থাকা, এণ্ড ডোণ্ট লুজ হাৰ্ট। ইটছ জাষ্ট ডেট তুমি মৰম দিলা, তুমি ভালপোৱাখিনি দিলা, তেওঁ সেই ভালপোৱাখিনি এজ এ ফ্ৰেণ্ড ৰাখি থ'লে, বাট তোমাক এজ এ লাইফ পাৰ্টনাৰ বা গাৰ্লফ্ৰেণ্ড হিচাপে ল'ব তেওঁ নোৱাৰে, এণ্ড হি ৱাজ ভেৰি ক্লিয়াৰ এবাউট দিছ। চ' ইউ ডোণ্ট হেভ টু লুজ হাৰ্ট। কোনোবা এনেকুৱা এজন ব্যক্তি আহিব তোমাৰ জীৱনলৈ যিয়ে তোমাক সেই স্থানটো দিব বিচাৰিব, দ্য পজিশ্যন অফ এ পাৰ্টনাৰ, এ লাইফ পাৰ্টনাৰ, আৰু তেতিয়া হয়তো তোমাৰ মন নাযাব তেওঁক ভাল পাবলৈ। চ' ইটছ ভাইচ ভাৰ্চা। চ' ৱেইট ফৰ দ্য ৰাইট পাৰ্চন হু লাভছ ইউ বেক, হু ৱান্টছ ইউ এজ এ লাইফ পাৰ্টনাৰ ইন হিজ লাইফ। ডোণ্ট ফ'ৰ্চ ইয়ৰ চেল্ফ টু এনিবডি, এণ্ড আই হোপ ইউ উইল আণ্ডাৰষ্টেণ্ড দিছ।